हेलो गाइस पुनर्बार मैं अन्य এটা ভিডিঅ'লৈ স্বাগতম জনাইছো গাইস বৰ্তমান মই আহি আছো মানে হস্পিটেলত আৰু আমাৰ ছোৱালীজনী মানে গাটো ভাল নাহকে দুদিন মান ধৰি মানে খাব পৰা নাই সো হস্পিটেললৈ আহিলো এয়া দেখিছে নহয় কিমান ডাঙৰ হস্পিটেল মানে বহুত ডাঙৰ হস্পিটেল একচুয়ালি সৰকাৰি হস্পিটেল হয় এইখান সৰকাৰি হস্পিটেল কিন্তু যেতিয়া ডক্টৰক দেখালো হয় ঠিকে আছে দেখালো কিন্তু দৰব সৰকাৰি হস্পিটেল কিন্তু এটা দৰবো নিদিলে হকচোন ইমান ডাঙৰ হস্পিটেলখনত সৰকাৰি যেটো সৰকাৰি ন এটা দৰব মুঠতে পাব লাগে নাই তাৰমানে সব কিনিব লগা নামতহে সৰকাৰি হস্পিটেল সো এতিয়া কিনিবলৈ গৈ আছো দৰব কি দিয়ে চাওগে মোৰ লগত আৰু সকলোৱে মোৰ ছোৱালীজনী গাটো ভাল পাবলৈ আশীৰ্বাদ কৰিব দেই প্ৰে কৰিব প্লিজ চাওকচোন খিনাই গৈছে কেইটাই ইমান খিনাইছে বহুত খিনাই গ'ল একো নোখোৱা হ'ল আগতে ইমান চকলেট খায় চিপছ খায় কিন্তু এতিয়া বৰ্তমান একোৱে নোখোৱা হ'ল একোৱে নাখায় সো আপোনালোকে প্ৰে কৰিব প্লিজ আজিকালি সরকারি হস্পিটাল ইনি হল না নামত একো এটা নিদিয়ে সব বস্তু কিনিব লাগে কিহৰ সরকারি হস্পিটাল তেনে হলে এগুলা নিদিয়ে সব কিনা খাপ দুই এটা বস্তুটো দিব লাগে কি কৰিবা সরকার আমাৰ হাতলে আকৌ মই যত বিয়া মাজত তাত আকৌ একদম গোটেইখিনিয়ে পাওঁ সেইটো চাই পেলাই আমাৰ এইবোৰ সঁচাকৈ আমাৰ হাতকে নিহে ৰিপৰ্ট আহি এইটো চোৱা পানী মিলাব দৰকাৰ নাই আকৌ দেই এইটো 5 ml কে দিলি এবাৰ খোৱাবা 5 ml কে তোমাৰ এবাৰকে খোৱাবা 5 দিন খোৱাবলৈ কৈছে এন্টিবায়োটিক হয় এইটো আৰু এইটো চৰ্দিৰ কাৰণে দিছে এইটো 5 ml কে দিলি এবাৰ বেড টাইমত খুব সময়ত খোৱাবা দেই খুব মানে আজি খুৱাই দিব লাগিব এতিয়া হুবলটো নহ'ব খুৱাই দিব লাগিব খুৱাই দিবা বাৰু টোপনি ধৰিব কাৰণে ভয় নাখাবা আকৌ টোপনি ধৰে কাৰণে হোৱা নাই ৰাতিটো আমাকো শুব দিয়া আমনি কৰি আছে বেড টাইম বুলি লিখি দিছোঁ বাৰু মই দেই আৰু এইটো 5 ml কে এইটো হজম কৰিব হজমটো হোৱা নাই পানী গেছ দিনে দুবাৰ খোৱাবা ঠিক আছে যোৱা নহয় মানুহে তেনে চৰকাৰীত নেদেখাবই আৰু প্ৰাইভেটতে দেখাব চবেই যোৱা ফিজটোহে অকল কেইটকা ন 200 টকা বা খুব যা ডাঙৰ হস্পিটেলত 500 টকা 276 আৰু ফাইনেলি দৰব পাতি লৈ লোৱা হ'ল আৰু এতিয়া ঘৰলৈ যাবলৈ আছোঁ দৰবখিনিয়ে কি কাম দিয়ে নে নিদিয়া গম নাপাওঁ বাছ খুৱাই চাব লাগিব আৰু ঘৰত গৈ খুৱাই চাই ন